পাকিস্তানৰ লগত যুদ্ধ কৰিবলৈ যোৱা ভাৰতৰ বীৰ সৈনিকসকলক মই শতকোটি প্ৰণাম যাচিছোঁ। পঢ়াশালীতেই কৰিছিলোঁ পণ, দেশ সেৱা কৰিবলৈ মোৰ যে মন। সুযোগ আহিল এদিন জীৱনলৈ, দেশৰ হকে যুঁজিবলৈ। বিনাশ কৰাই আমাৰ লক্ষ্য, জননী জন্মভূমি স্বৰ্গতকৈও শ্ৰেষ্ঠ। বীৰ লাচিত, শিৱাজী, চিলাৰায়, ঝাঞ্চি ৰাণী লক্ষ্মীবাই, মূলা গাভৰুৰ দৰে বীৰাংগনাসকল দেশৰ হকে জীৱন দিবলৈ। আহা ওলাই আহা বীৰ বীৰাংগনাসকল, দেশ মাতৃক ৰক্ষা কৰিবলৈ। আহা আহা বীৰ সৈনিকসকল, দেশ মাতৃক ৰক্ষা কৰিবলৈ। জননী জন্মভূমি স্বৰ্গতকৈও শ্ৰেষ্ঠ। জয় হিন্দ, জয় ভাৰত মাতা কি জয়।